অসমবাসীকে এই বিধানসভা নিৰ্বাচনৰ হৈ মই কেন্দ্ৰীয় গোৰ্খা চেলৰ সভাপতি হৈ অসমবাসীকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আহি থকা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আজি আমাৰ সাংবাদিক বন্ধুসকলকো আজি দুআষাৰ কোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে এতিয়া আমাৰ নিৰ্বাচন বতৰ, মই স্পষ্ট ক'ব বিচাৰোঁ, আমাৰ বি টি চিত 15খন আসনত আমাৰ UPPL দলৰ পৰা আমাৰ 15জন প্ৰাৰ্থী আছে। বিশেষ কৰি আমাৰ ওদালগুৰি সমষ্টিত দীপেন বড়ো ডাঙৰীয়া বহু বছৰ তেখেতে সংগঠন কৰি অহা, ৰাইজৰ কাম কৰি অহা এজন সুযোগ্য সন্তান, উপযুক্ত ব্যক্তি হিচাপে আমি গোৰ্খাসকলে তেখেতক এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ সকলোৱে তেখেতক আশীৰ্বাদ কৰিছোঁ। আৰু ওদালগুৰিবাসী সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজক দীপেন বড়ো ডাঙৰীয়াক আহি থকা 9 তাৰিখে তেখেতৰ ট্ৰেক্টৰৰ ছবিত ভোটদান দি আশীৰ্বাদ প্ৰদান কৰিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোৱে জানে গোৰ্খা জনসাধাৰণৰ কাৰণে যেতিয়া য'ত সমস্যা হয় তাত গৈ মাত মাতা প্ৰথম ব্যক্তিজন হ'ল প্ৰমোদ বড়ো আৰু দীপেন বড়ো ডাঙৰীয়া। যেনেকৈ আমাৰ আজি বহুদিন তিনিচুকীয়াত হওক বা আমাৰ দুলীয়াজানতে হওক, গুৱাহাটীতে হওক, গোৰ্খাসকলৰ অধিৱেশনত গৈ গোৰ্খাসকলে অসমৰ ভূমিপুত্ৰ গোৰ্খাসকলে গোৰ্খা অট'নমাছ কাউন্সিল দিব লাগিব বুলি অসম চৰকাৰক তেখেতে দাবী জনাইছিল। আৰু লগতে আমাৰ বালিপাৰাৰ তিৰাপ বেল্টৰ গোৰ্খাসকলৰ মাটিৰ সমস্যাত হোৱাত তেখেতে গৈ ট্ৰাইবেল সংঘৰ লগত কথা পাতি তেখেতে গোৰ্খাসকলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিল। আৰু গোৰ্খাসকলৰ ওপৰত তেখেতৰ বহুত দেন আছে। আজি 4-5 দিন আগৰ কথা, আমাৰ গোৰ্খা প্ৰাৰ্থী এজন নওদুৱাৰ সমষ্টিৰ সুনীল চেত্ৰী ডাঙৰীয়া, তেখেত কংগ্ৰেছৰ পৰা তাতে বিলং কৰি আছে, সেই কথা নাই। এজন বন্ধুত্ব খাতিৰত আমাৰ তেখেতে নেক্সট দিনাখন গৈ তাতে এটা সমবেদনা দিলে। তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ওদালগুৰি জিলা বা ওদালগুৰি সমষ্টিৰ গোৰ্খাৰ হৈ BTRৰ গোৰ্খা হৈ তেখেতক মই দীপেন বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়ে অনুৰোধ যে শান্তিৰ দূত হিচাপে BTCত এটা শান্তি কঢ়িয়াই আনা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, দীপেন বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে শান্তি বিৰাজমান হৈছে। সকলোৱে জানে যে UPPL চৰকাৰ থকালৈকে ইয়াত কোনো ধৰণৰ অশান্তি নাছিল। যেতিয়া ইয়াত BPF চৰকাৰ আহিল আজি 4-5 মাহ আগত, ইয়াত এটা অশান্তিৰ পৰিৱেশ, যেনেকৈ কোকৰাঝাৰত এটা সংঘাত হ'ল আমাৰ চাওতাল ভাইসকল আৰু বড়ো ভাইসকলৰ মাজত, আমাৰ গোসাইগাঁও টোলগেটত সংঘাত হ'ল, বিভিন্ন ধৰণৰ ছাগলী চোৰ, গৰু চোৰ, বিভিন্ন ধৰণৰ এটা ৰাইজৰ মাজত এটা হ'ল। তাৰ উপৰিও যেনেকৈ জুৱা, মদ, বেহা বেপাৰ বহুত কম আছিল UPPLৰ প্ৰমোদ বড়োৰ দিনত, কিন্তু BPF চৰকাৰ অহাৰ লগে লগে ইয়াতে জুৱা খেলা আৰম্ভ হৈ গ'ল আৰু মদৰ বেহা বেপাৰ বাঢ়ি গ'ল। সেইকাৰণে এতিয়া ৰাইজে সেই সময়ত পৰিষদীয় নিৰ্বাচনত বুজি পোৱা নাছিল, কিন্তু বৰ্তমান ৰাইজে এটা কথা বুজি পাইছে যে আমাক শান্তি লাগে। যেনেকুৱা আমাক প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰ কাৰ্যকাল এটা শান্তিত আমাক ইয়াতে জীয়াই থাকিবলৈ এটা আমাক প্ৰদান কৰিছিল, তেনেকুৱা আমাক শান্তি লাগে। সেইকাৰণে এতিয়া সমগ্ৰ BTCবাসী ৰাইজে এটা মনস্থ কৰিছে যে এই আহি থকা 9 তাৰিখৰ বিধানসভা নিৰ্বাচনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ট্ৰেক্টৰৰ ছবিত আমাৰ BTCত থকা 15টা সমষ্টিৰ ভিতৰত 15টা সমষ্টি জিকাই লৈ যোৱাৰ এটা প্ৰি প্লান আছে। মই শ্ৰীৰামপুৰৰ পৰা একেবাৰে 5লৈ লৈ কেন্দ্ৰীয় সভাপতি হিচাপে, গোৰ্খাৰ কেন্দ্ৰীয় সভাপতি হিচাপে মই গোৰ্খা চেলৰ হৈ মই সকলো ঠাইত উপস্থিত হৈ ৰাইজৰ মতামত ল'লোঁ। ৰাইজে এইটোৱে কথা কয়, আমাক শান্তি লাগে। যেনেকৈ প্ৰমোদ বড়ো আকৌ দিছপুৰত আহি তেখেতে দিছপুৰত গৈ আমাৰ BTCৰ সমস্যা সমাধান নিশ্চয় কৰিব বুলি সকলোৱে আশা কৰিছে। আৰু ওদালগুৰি সমষ্টিৰ এজন উপযুক্ত শিক্ষিত ব্যক্তি যেনেকুৱা আমাৰ দীপেন বড়ো ডাঙৰীয়া আছে, ইয়াত মই বহুত দেখা পাই আছোঁ, সকলো জনসাধাৰণ টকাৰ লোভত হয় না কিহৰ লোভত হয় আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়াৰ পিছে বহুত মানুহ দাউৰা দেখা পাইছোঁ। আৰু আমাৰ গোৰ্খাসকলেও বহুত ৰিহন দৈমাৰীৰ পিছে আছে। সকলোৱে জানে তেখেতে ডেপুটি চিফ হিচাপে আছে, ডেপুটি চিফ হিচাপে তেখেতক থাকিব দিয়ক। ডেপুটি চিফ হিচাপে ওদালগুৰিবাসীয়ে ইয়াতে স্বাৱলম্বী হওক, উন্নয়ন কৰক। আৰু দীপেন বড়ো ডাঙৰীয়াক দিছপুৰত পঠাই আমাৰ BTCৰ কি সমস্যা আছে এই সমস্যা সমাধান কৰাৰ কাৰণে এটা আশীৰ্বাদ প্ৰদান কৰিব ৰাইজে বুলি মই আশা ৰাখি সকলোকে আহি থকা 9 তাৰিখে
মানে ওদালগুৰি সমষ্টিবাসীয়ে সকলোৱে ৰাতিপুৱা মানে ভোট কেন্দ্ৰত গৈ দীপেন বড়ো ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত আশীৰ্বাদ প্ৰদান কৰিব বুলি মই আশা ৰাখি সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজি মই এই সাংবাদিক বন্ধুসকলৰ মাজত দুআষাৰ বক্তব্য